মোক দুজন বস্তু আনিছে আৰু মই নিজে অহা নাই মোৰ ঘৰত মাইকী আছে কষ্ট কৰিবই লাগিব পেন চাওঁ পেন বটন হৈ চাওঁ কিমান কিলোমিটাৰ হ'ব কিলোমিটাৰ খোজকাঢ়ি যাব লাগিব তো গাইজ আমি দাদা দুজনক লগ পালোঁ আচলতে দাদাকেইজনৰ অৱস্থা খুব বেছি বেয়া আমি ভাবিছিলোঁ কি তেখেতলোকৰ পেট্ৰল নাইকিয়া হ'ল নেকি কিন্তু নহয় তেখেতৰ গাড়ী হৈ গ'ল পামচাৰ আৰু গাড়ী পামচাৰ ঠিক কৰাৰ আমাৰ হাতত সুবিধা নাই গতিকে আমি তেখেতলোকৰ ওচৰত ৰৈ টাইম পাছ কৰি থাকিলে নহ'ব আমি আমাৰ মেইন জেগাত যাব লাগিব আৰু আগলৈ গৈ আমাৰ অৱস্থা খুব বেছি বেয়া হ'বলৈ গৈ আছে তো ভিডিঅ'টো আগলৈ চাই থাকক আগলৈ চাই থাকিলে গম পাব আমাৰ লগত কি হয় তো বলক ভিডিঅ'টো আগলৈ চাই থাকক तेलर सिग्नल मारता है रास्ता भी गलत हो जाता है सिग्नल भी मारता है हमें पता नहीं क्या होगा अरे रास्ता गलत हो गया रास्ता गलत यहाँ पे ब्याह बनेगा यहाँ पे बच्चा पैदा करेगा जाएगा नहीं আমি গৈ আছো সৰগলৈ কিন্তু ৰাস্তাটো আছে নৰকৰ দিশ মানে ৰাস্তা এনেকুৱাই বেয়া আৰু হয় জীৱনত কোনোদিনা নেদেখা নুশুনা জেগা ইমানেই ওপৰত মানে 4-5খন পাহাৰ পাৰ হৈ পাই আকাশ চোৱাৰ সমানে মানে ইমান ওপৰলৈ আহিব লাগে তো আহি আছোঁ মানে নৰকৰ বুলি এইকাৰণে কৈছোঁ ৰাস্তাটো মানে ইমানেই বেছি বেয়া যদি তললৈ সোমাই যাওঁ চিধা যাম নৰক এতিয়া আমি গৈ আছোঁ সৰগলৈতো ভিডিঅ'টো আগলৈ চাই থাকক আৰু আমাৰ ভাই গাড়ী চলাই আছে কিয়ে তই গৈ আছে আমাৰ ভিডিঅ'টো আগলৈ চাই থাকক নহ'লে रास्ता भी गया है घर जाएगा नहीं अभी घर नहीं তো গাইজ ফাইনেলি মানে বাইক চলাই আহি বহুত দূৰ পালোহি এতিয়া ডেষ্টিনেশ্যন পোৱাই নাই ডেষ্টিনেশ্যন ক'ত আছে নাজানো কিন্তু আমাৰ মানে অৱস্থা প্ৰায় বেয়া ফাইনেলি মই তেল ভৰালো বাইকৰ টেকনিকেল মাৰি দিলে বহুত দূৰ আহিলো আৰু ক'লে যাম নাজানো হয়তো যাওঁতে যোৱাৰ ব্যৱস্থাটো এতিয়া গাড়ী তেল প্ৰায় নহ'লে পেনত বান্ধি অহা ৰছীকেইটা উলিয়াই লৈ বাইক টানি লৈ যাব হাগামুটা বহুত সময় কোৱা নাই এইফালে ল'ৰাটোৱে মুঠি লৈছে এইফালে চাওঁ তো গাইজ আচলতে আমি বাইক চলাই থকা বহুত বেছি সময় হৈ গ'ল আৰু আমি লৈ আহিছিলোঁ ঠুঙা প্ৰায় খাদ্য তো আগতে পেট পূজাটো কৰি লওঁ তো পেট পূজাটো মেইন হয়নে নাই তো গতিকে আগতে পেট পূজাটো কৰি লওঁ এতিয়া বহুত দূৰ বাকী আৰু বহুত দূৰ মানে ৰাস্তা বহুত বাকী আৰু বহুত দূৰ আগবাঢ়ি আহিলো ঘৰলৈ উভতি যাম বুলি এবাৰ ভাবিছিলো ৰাতিপুৱা মানে মাকে হাগিছিলো মাকে হাগা পুনিয়া বোলে বহুত দূৰ আহিলো কিন্তু বহুত দূৰ এতিয়াও বাকী ডেষ্টিনেশ্যনলৈ নাযাম বুলি এবাৰ ভাবিছিলো কিন্তু নাই লগৰবিলাকৰ জোচ এতিয়াও আছে কিন্তু যাম গৈ মেইন ডেষ্টিনেশ্যন দেখাই আছো তো ভিডিঅ'টো আগলৈ চাই লওঁ খোৱা বোৱা মেইন আগতে খাই লওঁ তো ভিডিঅ'টো আগতে চাই লওঁ ফাইনেলি আমি আহি মানে ইমানেই ওপৰ পালোহি আপুনি বিশ্বাস কৰক বা নকৰক মোৰ পিছফালে দেখিছে এইবোৰ আচলতে বৰষুণ নহয় এইবোৰ হৈছে ডাৱৰ আৰু আমি ডাৱৰৰ মাজে আহি আছোঁ মানে পাহাৰৰ ইমানেই ওপৰত আছোঁ ডাৱৰৰ মাজে সোমাব লগা হৈছে আপুনি বিশ্বাস কৰক বা নকৰক এইবোৰ যে দেখিছে এইবোৰ আচলতে বৰষুণ নহয় মোৰ পিছফালে চাওক এইবোৰ বৰষুণ নহয় এইবোৰ চব ডাৱৰ ফাইনেলি আমি আছোঁ আকাশৰ লগত আৰু ডাৱৰৰ মাজত মানে ইমান ওপৰলৈ আহি গৈছোঁ যে ডাৱৰৰ মাজে আহি এতিয়া আমি ৰখি আছোঁ এটা গছত মাইকী আছে কিবা খাবলৈ পাম বুলি আনিছোঁ এইটো পেট খুৱাইছে ৰঙা কিবা এসোপা দি দিছে এইটো খুব পেট খুৱাইছে তাকো কেঁচুৱা ল'ৰা ছোৱালী গোৱা আহিম বুলি অহা নাই আনিছে হয় এতিয়া কেনে লাগে ডাৱৰৰ মাজে আহি লাগিছে মানুহ আছে নহয় ভালকে যাবা গো আছে আগত
পাই ভালে ভালেই গ'ল, কিন্তু অহাৰ সময়ত প্ৰায় আমাৰ 9টামান বাজিছিল আৰু যিহেতু পাহাৰৰ এৰিয়া আছিল, ৰাস্তা ঘাটবোৰ খুব বেছি বেয়া আছিল। তো ৰূপজ্যোতি মানে যিখন বাইকত আহিছিল তাৰ বাইকখন অকণমান এক্সিডেণ্ট এটা হৈ গ'ল আৰু ৰূপজ্যোতি অলপমান ভৰিত কষ্ট পালে, তেজ ওলালে, ভৰিৰ পেটটো অলপ ফাটিলে, ছাল তাল গ'ল, তেজ ওলালে। তো ভগৱানৰ কৃপাত বৰ বিশেষ ইমান কষ্ট নাপালে। তো এতিয়া কি ঠিকেই আছে? ঠিকে আছে। একো নাই। তো ইমানখিনি ঘূৰি আমি দিনটো ইমান ঘূৰি আমি ফাইনেলি আহি গ'লোঁ ঘৰত। তো যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব।